ইয়াতে ভিতরে এই গাইস আর একটা বস্তু দেখাও সইতা লাগিছে গাইস যে মাছগিলা কিন্তু এবার এই গাইস ওয়েলকাম টু ইউটিউব চ্যানেল দি বিউটি ব্লগ আজি মানে এটা বস্তু দেখাম মানে ঘৰতে মই কি কৰিছো দেখাও এয়া চাওক মই তাৰমানে হাঁহ আনিছো দুটামান ইয়াতে ঘৰ এটা বনাই দিছো ইয়াতে ভিতরে সাদা দিয়া আছে মানে এইটো ঘৰ বনাই দিছো সৰুকে আৰু পিছত ডাঙৰকে বনাম এনে আৰু সৰু সুৰা বিজনেছ ঘৰতে আপোনালোকেও কৰিব পাৰে যদি কৰিব খোজে এনেকৈ ঘৰ এটা বনাই পেলাই সৰু কিনে বেছি ডাঙৰ ঘৰ নালাগে ফাৰ্ষ্টতে এতিয়া মই মোটামুটি 50টামান আনিছোঁ আৰু এইকেইটা ডাঙৰ হওক অলপ তাত আৰু ভৰাই দিম মাক তাকে আৰু আধাৰ খাইছেনে নাই হা গাইছৰ এইটো কমি আছে যে ভিতৰত তই আৰু গামছা আহ 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 এই গাছে আধার দিয়েছে খাবার পারা না এগুলা পানি দিয়েছে এই আধার আছে বাংলাদেশ হা 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 ডাঙরা ভালো ফুল কম দে হা এই গাছ আর একটা বস্তু দেখাও এয়া চাওক আমার অমিতা লাগিছে গাছত কেইটা লাগছে চাও র একটা দুটা তিনটা চারটা পাঁচটা ছয়টা লাগিছে গাইছ এয়া জ্বালা পক্ষী তাৰমানে ছাগলে হাঁহ গাছগিলাকে ইয়াতে আমি সেই কৰি থৈ দিছোঁ বেৰ এটা বান্ধি দিছোঁ নেটেৰে ছাগলগিলা বৰ উৎপাত এয়া আৰু এডাল অমিতা হৈছে এই জ্বালা পকি আছে গাইছ কোনে খাব পাৰিবি এইটো জ্বালা কমেণ্ট কৰিবি এয়া তুলসী গছো আছে এইবিলাক আৰু এডাল মুঠাল আছে জ্বালা আৰু এইবিলাক গোটেই জ্বালা আহোপা আছিল মানে ছাগল গৰু খাই পেলছি এই গাইছ তামোল লাগছে আমার এক থোক কেইটামান আছে বা দেখা নাপায় রোদ তামান তামোল এডাল নহয় মোটামুটি আমার 10 ডালমান আছে তামোল আমৰ গাছ আমৰ দুডাল আছে লাগছি না নাই বা আম দেখা পাচ্ছি কিন্তু এটা ফুলা বুলি কইবা যোৱাবাৰ দুটা লাগছিল আম এইবাৰ বা কি লাগে গম নাপাওঁ আৰু লাগাই নাই নেকি চাওঁ ৰ এই গাইছ কৈ ফুলাই নাই দেখোন আম একদিন দেখা পাইছিলোঁ ফুলছিল খোলাক নেকি এডাল সখুৰাম এইবিলাক তামোল এইবিলাক এই বিজালি হয় সেইফালে আমাৰ পুখুৰী আছে মানে পুখুৰীটো দেখাম এয়া পুখুৰী মানে মাছ দিয়া নাই আমি মাছ দিলে কি বানপানী হয় ওলাই যায় মাছগিলা কিন্তু এইবাৰ মাছ দিয়া নাই বানপানী হৈ নে চাইছোঁ গাইছ আৰু এটা আছে সেইফালে আছে তাতে মাছ আছে কি মাছ আছে এতিয়া গম পোৱা নাই কিবা আছে বানপানীত তল গৈছিল মানে এইটোতছে ডাঙৰ এইটো মানে দীঘল আছে এইটো বহল আছে পুখুৰীত মাছ চাছ আছেনে নাইবা একদিন চালতানি চাব লাগিব গাইছ এইটো ছাগলী কি কৰি আছা তই এইটো হেন্দি আছিল গাইছ মানে এনে আৰু ঘৰত আছোঁ নে লগত তাকে বনাই দিওঁ বুলি এনে আৰু দেখালোঁ কিবা কিবি ক'তো যোৱাও নাই গ'লেতো কৰোঁৱে মই দেখাওঁ য'তে যাওঁ ত'তে ভিডিঅ' বনাওঁ এই আৰু আজি ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই বাই জয় অসম গাইছ